হেল্ল' গাইজ, কি হ'ব সকলোৰে স্বাগত জনাইছোঁ। মোৰ মাতটো ভাঙি আছে বাৰু আন এটি ভিডিঅ'লৈ। আৰু এইফালে আমাৰ আছে হৰিগাক, হেৰি নতুন গান এটা আজি ৰিলিজ দিব, মানে দেৰিয়ে হ'ল বাৰু। ই দোকানত থাকে ন? দোকানত থাকে। চ' এতিয়া মানে হৰিগাকৰ ঘৰত আহিছোঁ আৰু আজি গানটো ৰিলিজ হ'ব। গানটো কেনেকুৱা, কভাৰ নে হেৰি? প্ৰবাচন জুবিনৰ নতুন গান, জুবিন দাৰ মনচেং মনচেং ধুনীয়া গান, একদম সুবাসনা। আৰু জুবিন দাই একদম হেৰি কৈছে, গানটো বৰ ধুনীয়া গান। বিহু বতৰ, নতুন বিহু, নতুন হেৰি প্ৰবাচন কৰা গৈছে। গানটো চবে হেৰি আঁকোৱালি ল'ব গানটো। আৰু ইউটিউব চেনেল দিব। ইউটিউব চেনেলটো কি বুলি আছে তোমাৰ? হৰিগাক বুলি আছে। চেনেলটো তলত লিংক দি দিম বাৰু, শ্বেয়াৰ কৰি দিব, লাইভ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কিবা কিবি কৰি থাকে বোলো। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, মানে আমাৰ 2 তাৰিখৰ মানে এখন বহুত ধুনীয়া এখন ছুটি ফিল্ম বাৰু এয়া বনাম, কম দিনৰ ভিতৰত ৰিলিজ কৰিম। এয়া এপ্ৰিলৰ 2 তাৰিখৰ পৰা শ্বুটিং আৰম্ভ কৰিম আৰু এতিয়া আমি গানটো ৰিলিজ কৰিম। আৰু নে কিবা কবি নেকি? আৰু সকলোৱে চাব ইয়াৰ গানটো, চাব দিমে। অঁ, অলপ দেৰিকে, দেৰি মানে কি আৰু এতিয়া দিমে জাষ্ট এক্সাইটেড হৈ আছোঁ। গানটো বৰ, মই চালোঁ, গানটো বৰ ধুনীয়া হৈছে, ভিডিঅ' বঢ়িয়া হৈছে। যোনে কৰিছে কেমেৰা এডিটিং, বিদ্যুৎ ডেকা একদম বঢ়িয়া কৰিছে গানটো। পইচা কিমান দিব লগা হৈছে? পইচা নাই, দিব নোৱাৰা। মোৰ লোক ঘৰৰ ওচৰৰে। আৰু ডেন্সিং মোক হেৰি শিকাইছে সঞ্জীৱ ডেকা ন? বঢ়িয়া ডেন্স শিকাইছে। বিহুটো দুটাই শিকাই দিছে, তাইকো শিকাইছে। যোনজনী ববি ডেকা, আচ্ছা। হেৰি বেছি দেৰি নকৰোঁ বাৰু, আৰু এতিয়া গানটো ৰিলিজ দিওঁ। আৰু মানে ঘৰৰ পৰা আজি মই ব্লগটো বনোৱা নাই, হৰিগাগৰ ঘৰৰ পৰাই ব্লগটো বনালোঁ। আৰু মই এটা বস্তু দেখাই আছোঁ, মানে ই ক'ত গৈছিলা কেইদিনমান আগত তুমি? মই গৈছিলোঁ, কি বুলি কয়, সাৰখন গৈছিলোঁ জুবিন দাক লগ কৰিব। আৰু কথা পাতিম, আধা ঘণ্টা তাৰ লগত কথা পাতিছোঁ। বঢ়িয়া পাইছে, একদম ভাল পাইছে। নিজৰ ভায়েকৰ নিচিনা হেৰি কৰিছে, মৰম কৰিছে মোক। আৰু পিছফালে ফটো আছে, মই দেখাই আছোঁ বাৰু। আৰু এয়া এইগিলা দেখিবলৈ পাইছে, এইটো হ'ল আমাৰ হৰিগাক। এইটো কেনেকুৱা এক্সাইটেড? প্ৰথম দিনা লগ পাই কিবা লাগি গৈছিলে? এই মনটো জুবিন দা এইটো কি হয়নে নহয়, মোৰ বেছি কনফিউজ হৈ গৈছিল। তাৰমানে কনফিউজ হৈ গৈছিলে একদম। ভৰি ধৰি সেয়া কাঢ়িছোঁ, গামোচা দিছোঁ। সি মোক কৈছে নাকান্দিবা বুলি কৈছে। গাত ধৰিছোঁ, কৈছে আকৌ লগ পাম, মোৰ ঘৰতো আহিব। চ' এয়া এইগিলা ফটো মানে আলি থৈ দিছে। ইমানে মানে প্ৰেমক, মানে এই ফেচবুকত গাল চাল লগাই থাকে জুবিন দাৰ, চাই থাকোঁ বাৰু, ভাল লাগে। আৰু আগুৱাই যাওঁ নে কি? হয়, এইটো কি ৰাইজৰ আশীৰ্বাদত যদি পাৰ আগবাঢ়ি যাম। এতিয়া এইগিলা বস্তু সেইগিলাটো দেখাই পাইছে। এইটো আমাৰ মৰমৰ জুবিন দা, মানে জুবিন দাৰে ফটো লগাই থৈ দিছে মানে ইয়াতে। জাবি জাবি আছে বাৰু। এয়া এইফালে ববি আছে, আৰু ববিৰ কাষত আহিলোঁ। আৰু এইফালে এয়া গানটোৰ নাম কি আছিলে? চেনেলটোৰ নাম কি আছিলে? দেৱজিৎ। মই লিংকটো বাৰু দি দিম বাৰু দুয়োটাৰে। আৰু হেৰি কেনেকুৱা লাগিলে গানটো কৰি? বহুত ভাল লাগিলে। গানটোৰ নাম কি, এই যোনটো এতিয়া আজি কৰিছে মানে? মনচেং ন? মনচেং সকলোৱে চাব, গানটো আদৰি ল'ব। আৰু কিবা ক'বা নেকি? এইবাৰ কি কৰি আছা তুমি? মই ফাইনেল দিছোঁ ন? আৰু এটা কথা ক'ম যে 2 তাৰিখে আমাৰ শ্বুটিং আৰম্ভ কৰিম। মানে ক'বি নেকি কিবা অলপ বিশেষ মানে কি আৰু, নতুন প্ৰচেষ্টা? ময়ো থাকিম, চবে ধৰ আদৰি ল'ব। আৰু এতিয়া আকৌ আহিছোঁ। আৰু তোমাৰ কিবা বিশেষ পৰিকল্পনা আছে নেকি? বিশেষ পৰিকল্পনা মানে মই ডান্স কৰি শ্বৰ্ট ফিল্ম বনাই মানে বহুত ভাল পাওঁ, আৰু এইটোৰ পৰা মানে বহুত এক্সাইটেড হৈ থাকোঁ। আৰু এতিয়া আকৌ হেৰি, তোমালোকৰ ঘৰত কোন কোন আছে? মা, দেউতা, দাদা আৰু আৰু এইফালে এয়া মাক আছে, আৰু তেনেকৈ। আৰু এতিয়া তোমাৰ সেইখনৰ কাৰণে কিমান এক্সাইটেড হৈ আছে? মানে জল্দি হওক। আৰু যোনে যোনে মোৰ চেনেলটোত আহিছে নতুনকৈ, সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। আৰু মানে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই। আৰু কেনেকুৱা অভিজ্ঞতা? ভাল। মোৰ এটা চেনেল আছে, বাউলিছে নেকি, চবে মৰম দিব, আদৰি দিব। তাকে ফোন কৰি আছিলে, ব্যস্ত হৈ আছিলে পুৰা। কালি পুৱা দিম, মই লিংক চিংক দি দিম বাৰু। চ' তেনেকৈ। আৰু ইফালে ববিৰ বৰমাক আছে, আৰু এইফালে মাক আছে। আৰু আপুনি চব ফিল্মখনত এক্টিং কৰিব। আৰু আপোনাৰ কেনেকুৱা হেৰি অভিজ্ঞতা? নমস্কাৰ। মই প্ৰথমে তোমালোকৰ ইউটিউবলৈ নমস্কাৰ জনাইছোঁ। কিন্তু এতিয়া তাৰমানে ছোৱালীজনী আগুৱাই নিয়াৰ কাৰণে তোমালোকৰ দায়িত্ব দিছোঁ। তাৰোপৰি আমি বহুত এক্সাইট হৈ আছোঁ, যাতে তাই ভৱিষ্যতত আগুৱাই যাব পাৰে। আমিও আশা ৰাখিছোঁ তোমালোকেও আগুৱাই যোৱা। বৰ্তমান সমাজৰ উঠি অহা ল'ৰা ছোৱালী যেতিয়া
এইবিলাকত আগুৱাই গ'লে নিশ্চয় আমি আনন্দিত হ'ম। আৰু আপুনি যিহেতু শ্বৰ্ট ফিল্মত এক্টিং কৰিব আপোনাৰ অলপ দুআষাৰ কৈ দিলে ভাল হয়। মই এই বিষয়ে মানে আগতে মই অৱশ্যে নাটকবিলাক কৰিছিলোঁ। প্ৰথম নাটক আছিল মই চিৰাজখন কৰিছিলোঁ মই, আৰু তাৰপিছত মই কৰিছিলোঁ আৰু কেইবাখনো মই কলেজতো কৰিছিলোঁ শ্বৰ্ট মানে হেৰি নাটক কম্পিটিশ্যনো কৰিছিলোঁ। তাতে মই ছেকেণ্ড হৈছিলোঁ কলেজত। বৰ্তমান মই তাৰমানে এতিয়া মানে কিছুমান মানে আৰু মই এনেকুৱা খুহুতীয়া কামত জড়িত থাকোঁ। তাৰোপৰি মই তাৰমানে গাঁৱত কিছুমান কথাত মানে আগবাঢ়ি থাকোঁ আৰু সকলোকে মানে নচুৱাই ভাল পাওঁ, ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যাই ভাল পাওঁ আৰু সকলোকে মানে এনেকৈ আগুৱাই নিব পাৰিলে মই বহুতে আনন্দিত হ'ম। আৰু কেইবছৰৰ পৰাই কিছিলে হেৰি বস্তু মানে নাটক চাটক দিলা? মই যেতিয়া ক্লাছ 7ত আছিলোঁ কিজানি, মই খুব এটা মনত নাই, তেতিয়া মই প্ৰথম কৰিছিলোঁ লক্ষীনাৰায়ণ কোঁৱৰৰ লগত মই সীতাৰ পাত্ৰ লৈছিলোঁ। মই তেতিয়া চিৰাজত এক্টিং কৰিছিলোঁ, কিন্তু মই তেতিয়া তাৰমানে নাটকৰ তাৰমানে কেনেকুৱা মানে ঘটনা মই নাজানিছিলোঁৱে। যেতিয়া মই কলেজ পাইছিলোঁ, অলপ ডাঙৰ হৈছিলোঁ, তেতিয়াহে মই ঘটনাটো জানিছিলোঁ। অৱশ্যে মই দেখাত ডাঙৰ চাঙৰ আছিলোঁ কাৰণে মই সীতাৰ ভাওটো দিছিলে মোক। আৰু ইফালে ববীৰ মাক আছে আৰু আপুনি যিহেতু মাক হ'ব আৰু কেনেকুৱা ধৰণৰ একদম ফিল আহিছে মানে শ্বৰ্ট ফিল্মখনত? মই এতিয়া বৰ্তমান কি বুলি কওঁ, যিহেতু মই নাজানোৱে কিবা বনাইছে তেওঁলোকে, মানে এবাৰ দেখিলেহে মই জানো কেনেকুৱা কি কৰিব। নিশ্চয় শ্বৰ্ট ফিল্মখন ভাল হ'ব আৰু শ্বৰ্ট নিশ্চয় ফিল্মৰ মানে মাক হ'ব, মোৰ মাক হ'ব। খুৰী আগে পিছে কৰে ধৰ একশ্যনো কৰে ধৰ এক্টিং কৰে, ধুনীয়া এক্টিং কৰে, মাক হ'ব ভাল কৰিব। মোৰ আশা আছে ভাল কৰিব, চবে আদৰি ল'ব বুলি আশা আছে।